খুব কম সময়ত আৰু ইজিকৈ আপোনালোকেও এনেকুৱাকৈ লটকন বনাই ল'ব পাৰিব। দেখিছে মই কেনেকুৱাকৈ বনাই আছোঁ, আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এইটো সকলোতকৈ একেবাৰে ইজি মেথড হয় লটকন বনোৱা। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ লটকন আকৌ ডিজাইনাৰ লটকন যদি চাব বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব, মই সেইবোৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে মই এই লটকনটো তেনেকুৱাকৈ তিনিটাকৈ লটকন লগাইছোঁ। আৰু এয়া দেখিছে প্ৰথমে মই স্কোৱাৰ শ্বেপত এটা কাপোৰৰ টুকুৰা কাটিং কৰি লৈছোঁ, তাক মই ত্ৰিভুজৰ আকাৰ তেনেকুৱাকৈ ৰাখি লৈছোঁ। ৰাখি পেলাই ভাঁজ এটা কৰি পেলাই দড়িটো মাজত ৰাখি লৈছোঁ। ৰাখি পেলাই এনেকুৱা ছাইডৰ যিটো খোলা অংশ সেই অংশটো ষ্টিচিং কৰি দিছোঁ, তলৰ অংশটো ফল্ড কৰি ওপৰ ফালে ভাঁজ কৰি লৈছোঁ। এইখিনি চিলাই কৰি পেলাই আমি ইয়াক ওলটিয়াই ল'ম। ওলটিয়াই ল'লে আমাৰ ধুনীয়াকৈ লুকটো আহি যাব। এয়া দেখিছে ইমান ধুনীয়াকৈ আমাৰ লটকনটো খুব কম সময়তে কমপ্লিট হৈ গ'ল। এনেকুৱাকৈ এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ ফাইনেল লুকটো চাই লওক। থেংক ইউ।